ভৰলু ৰুটত আছোঁ, মানে শান্তিপুৰ পোৱা নাই। স্কুটি চলাই আছে মোৰ ফ্ৰেণ্ড, মোৰ বেষ্ট ফ্ৰেণ্ড পূজা, আৰু মই পিছত আৰামত বহি গৈ আছোঁ। আজি মই আপোনালোকক গান্ধী মণ্ডপ দেখাবলৈ লৈ গৈ আছো। এইখন হৈছে গুৱাহাটীৰ হাইকোৰ্ট। প্লেনিংটো বহুতখিনিয়ে আছিল আপোনালোকক আজি বহুতখিনি দেখুৱাৰে, কিন্তু গম পাইছোঁ যে আজি য'ত যাব বিচাৰিছিলোঁ যে শ্ৰদ্ধাঞ্জলি কানন, সেইখন আজি বন্ধ আছে। এয়া পামেহি আৰু আমি। গান্ধী মণ্ডপ, ইয়াৰ ওপৰৰ ফালে চাই থাকক, দেখিছে এখন কিমান ডাঙৰ ফ্লেগ। ৱাও, এমেজিং, কি এটা সুন্দৰ ভিউ। এইটো আমাৰ গুৱাহাটীতেই আছে। কৰোণাৰ কাৰণে এণ্ট্ৰিটো বন্ধ কৰি থৈছে। ইয়া মোৰ ড্ৰাইভাৰজনী, মোৰ বেষ্ট ফ্ৰেণ্ড। আপোনালোকক আমি ভিউটো দেখাব নোৱাৰিলোঁ, ইয়াৰ পৰাই দেখাইছোঁ আৰু যিখিনি পাৰিছোঁ। চাওক আপোনালোকে, ফিলিং বৰ সুন্দৰ এটা দৃশ্য। ইয়াৰে ভিউটো দেখাইছোঁ। ইয়াৰ ওপৰৰ পৰা বহুত বেছি ধুনীয়া লাগে ভিউটো দেখিবলৈ, কিন্তু এইখন দেখিবলৈ বহুত ধুনীয়া। ওপৰত বহুত মানুহ বহি থকাই আমি ওপৰত ৰখিবলৈ নোৱাৰিলোঁ, সেইবাবে মই আপোনাক তলতেই দেখালোঁ। কেনেকুৱা লাগিছে বাৰু? বহুত ধুনীয়া ন, গোটেই গুৱাহাটীখনে দেখা পায় ইয়াতে। এয়া দেখিছেনে ভিউটো? কিমান সুন্দৰ এটা পৰিৱেশ। মোৰ ফ্ৰেণ্ডজনীয়ে গাড়ী চলাই ভাগৰি গৈছে। তাইক মানে মই আজি পুৰা গুৱাহাটীখনেই ঘূৰাম বুলি ভাবিছোঁ। তাই আমনি পোৱা নাই। ইয়া চাওক, তাই আজিকালি গাড়ী চলাই খুব ভাল পায়, হয়নে? মাস্কটো আঁতৰাই দিয়া, তোমাৰ ফেচটো অলপমান দেখাই দিয়া। একদম ক'লা মলা হৈ গৈছে গৰমতে, ঘামি চিমি। মোক দেখিলেতো ভয় খাই যাব, সেইকাৰণে মোক নেদেখাওঁ বাৰু। এইখিনি জেগা হৈছে আপোনাৰ টিভি টাৱাৰ, টিভি টাৱাৰ বুলি কয় এইখিনি জেগা। বহুত ধুনীয়া, ইয়াতে বহুত মানুহ বহি আছে। চাওক মানুহবিলাক কেনেকৈ বহি আছে, দেখিছে? এই লেকচাৰ মাৰি আছে এইবোৰ চব মানুহবোৰ। মানুহবোৰ বহি আছে, কিন্তু দেখুৱা ন ৰ'দ গৰম বেলেগ এদিন